फेरेंगा गेलेलानो 14 नाम्बाराव मानो खारफैयो एथ' बोलो गोराबा माथो बिराद बोलो गोरानो मानो खारफैयो बावखुंग्रियाव मानो खारदोंमोनलाय ए फेरेंगा हारायदोंमोन তাক দেই এই চন্দনক খাই ভোট দিব রে এই চন্দনক খাই ভোট দিব ইউপিপিএলৰ মানুহবিলাকে চন্দনক ভোট নিদিয়ে জানে এই মিনিষ্টাৰ এক্স মিনিষ্টাৰ হ'ব মিনিষ্টাৰ কাজলগাঁৱত জাগা পাইছে যাবা কাজলগাঁৱত জাগা পাইছে ইলেকশ্যন খেলিলে ইউপিপিএলৰ ভোটটোই সি নাপাব খুব ভাল কথা আপোনালোকে আমাৰ দলটো সহায় কৰিব এইবাৰ 22 ছেপ্টেম্বৰত আৰু আমি যেনেকৈ প্ৰচাৰ কৰিছে এই কামটো আমি কৰিম এই কামটো আমি কৰিম আমি মিছা কথা কোৱা নাই যদি মিছা কথা কয় আমি যেনেকুৱা প্ৰচাৰ কৰিছে এনেকুৱা যদি আমি কাম নকৰে 5 বছৰৰ পিছত ময়ো জাগা নাপাব ইয়াত জানে এনেকুৱা মিছা প্ৰচাৰ কৰি কাম কৰিলে পাপ লাগিবই জানে ভগৱান আছে ঈশ্বৰ আছে আল্লাহ আছে চাই আছে আমাৰ আমি কি কৈ আছে কথা কোৱাৰ পিছত আমি কাম কৰি না নকৰে চাই আছে আমাৰ মানুহক মিছা কথা কৈ লাভ নাই প্ৰমোদ বড়োৰ নিচিনা আমাৰ দল নহয় যিটো কৈছে সেইটো কৰিব আজি প্ৰমোদ বড়োৱে ইমান আই মাতৃ মহিলাসকলক ৭৫,০০০ দিম বুলি কৈ ইমানে বেয়াকৈ ঠগাইছে মহিলা সেল্ফ হেল্প গ্ৰুপ মহিলাসকলক এনেকুৱা ঠগোৱাৰ কাৰণে আজি ভাব লাগিছে প্ৰমোদ বড়ো এনেকুৱা ঠগোৱা যায় মানুহক এনেকুৱা ঠগায় মানুহ ইমান বিশ্বাস কৰিছে আপোনাৰ ওপৰত মানুহ ইমান বিশ্বাস কৰিছে আপুনি মাটিৰ পাট্টা দিব বুলি ঘৰে ঘৰে চাকৰি দিব ৭৫,০০০ দিব ইমান মিছা কথা ক'ব পাৰে এইটো মানে এইটো চাই আছেতো সেইকাৰণে আমি বহুত 1 বছৰ 2 বছৰ আগৰ পৰা কৈ আছোঁ আমি আই মাতৃ মহিলাসকলক এনেকুৱা ঠগাব নালাগে এনেকুৱা যদি ঠগাই ভাব লাগিব বুলি মই প্ৰমোদ বড়োক কৈ আছোঁ ময়ো যদি কথা দি পেলাই কাম নকৰে ময়ো ভাব লাগিব চাই থাকব হয় না নহয় ৰাইজৰ ওচৰত এনেকুৱা প্ৰতিশ্ৰুতি দিয়া যায় যিটো কাম কৰিব নোৱাৰে এইবিলাক কাম কিয় কয় আপুনি আমি যিটো কাম কৰিব পাৰে সেইটো প্ৰচাৰ চলাইছে আৰু আমি কৰিম মাটিৰ পাট্টা দিব লাগেতো মই দিয়ে না নিদি চাই থাকিলে হ'ল আমি মাটিৰ পাট্টা দিয়ে না নিদে আল্লাহও আমাক চাই থাকিব ঈশ্বৰো চাই থাকিব ভগৱানো আমাক চাই আছে সঁচাকৈ চৰকাৰ হোৱাৰ পিছত আমি মাটিৰ পাট্টা দিয়ে না নেদে যদি নেদে মই আৰু নেক্সট টাইম ইয়াত আহিবলৈ কোনো দিন জীৱনত চান্স নাপাব মই এইবাৰেই লাষ্ট হ'ব কি এনে নকয় এই যে চন্দনে ইলেকশ্যন খেলিব বোলে কাজলগাঁৱত এই চন্দনক খাই ভোট দিব ৰে এই চন্দনক খাই ভোট দিব ইউপিপিএলৰ মানুহবিলাকে চন্দনক ভোট নিদিয়ে জানে এই মিনিষ্টাৰ এক্স মিনিষ্টাৰ হ'ব মিনিষ্টাৰ কাজলগাঁৱত জাগা পাইছে যাবা কাজলগাঁৱত জাগা পাইছে ইলেকশ্যন খেলিলে ইউপিপিএলৰ ভোটটোই সি নাপাব চন্দনে আৰু ইয়াত কোন খেলিব এতিয়া ফেৰেঙা খেলে না খাম্পা খেলে আহক খেলিবলৈ আহক চিৰাঙত 4টা সমষ্টি আছে 4টা সমষ্টিও বিপেড দখলত আছে ইউপিপিএল নাই জানে ফেৰেঙা 14 নম্বৰ চিৰাঙত খেলাৰ কথা আছে এতিয়া সি ভয়তে হয়তো আহিমে 14 নম্বৰ চিৰাঙত মই খেলিমে ভয়তে বাওকুংগ্ৰি পলাই আছে খেলা সাহস আছে যদি কিয় খেলা নাই ফেৰেঙা খেল মইতো ফেৰেঙা য'ত খেলিব তাতে খেলিম বুলি কৈ আছে এতিয়া নাই 14 নম্বৰত নেখেলে বোলে এই বাওকুংগ্ৰিত গ'ল কি সাহস আছে যদি 14 নম্বৰত খেল না মুজিবতো মোৰ লগত না
লাগিও ঠিকছে ফেৰেংগা খেলিব লাগে বাওঁকুংগ্ৰী নহয় আপুনি 14 নম্বৰত খেলক কিয় পলাব লাগে 14 নম্বৰটো এৰি পেলাই হা ফেৰেংগা পলাইছে বোলে নাই ফেরেঙ্গা কি লেলানি 14 নম্বর মানে খারফে এত बोलो गोराबा माथो बिराद बोलो गोरानो माने खारफे बावखुंग्रियाव माने खारदोंमोनलाय बावखुंग्रि क्यों पलायसे इमान शक्तिशाली बोले फेरेंगाय क्यों पलाबो লাগা হইছে পলাবই নালাগে নিজৰ সমস্যা থাকে কি লোক না আমি আহি আছো না মই চিন্তা নাই দেখা যাও কি হয় না এই ফেরেঙ্গা আল্লাহ হারাই দে মই তাক দেই সময় নলম এনে লেকচার দি সময় নলম মই বারে বারে কম আমার লিডারসকলে বিশেষ দলৰ লিডারসকলে যি কথা প্ৰচাৰ কৰিছে এই প্ৰচাৰ কৰা কথাবিলাক সঁচা সঁচা কথাই প্ৰচাৰ কৰিছে এইটো বিশ্বাসত ৰাখক আৰু আগন্তুক যেটো 22 সেপ্টেম্বৰত ইলেকশন হ'ব আপোনালোকে সবে আমাক সহায় কৰক আমি যেনেকৈ কথা দিছে এনেকৈ আমি কাম কৰিম দেই থ্যাংক ইউ ধন্যবাদ